নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ এ টাইগাৰ ইন দ্য জু, ক্লাছ 10ৰ এটা ইম্পৰ্টেণ্ট কবিতা এ টাইগাৰ ইন দ্য জু। ইয়াৰ আগতে সকলোৰে প্ৰতি এটা বিশেষ অনুৰোধ, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি যাওঁ কবিতাটোৰ মাজলৈ। কবিতাটো লিখিছিলে ক'লে লেছলি নৰিছে। প্ৰথমে কি কৈছে কবিতাটোত, দ্য পয়েম কণ্ট্ৰাষ্ট এ টাইগাৰ ইন দ্য জু উইথ দ্য টাইগাৰ ইন ইটছ নেচাৰেল হাবিটেট। এই কবিতাটোত দুটা কণ্ট্ৰাষ্ট, দুটা বিপৰীত দিশৰ কথা কৈছে। এটা বাঘটোৰ কথা কৈছে যে বাঘটো এটা বাঘ সাধাৰণতে যদি জংঘলত থাকে তেতিয়া কেনেকৈ থাকিব, আৰু কেজৰ ভিতৰত বা জুত যেতিয়া আমি বাঘ এটা ৰখা হয় তেতিয়া কেনেকৈ থাকে, এটা বিপৰীত দিশৰ কথা বুজাইছে। যিহেতু জংঘলত থকাৰ অৱস্থাত সি নিজৰ ঘৰত থাকিব, তেতিয়া নিজৰ ঘৰত থাকিলে মনৰ ইচ্ছাৰ মতে চিকাৰ কৰিব পাৰিব। ঠিক একেদৰে যদি আমি সেই বাঘটো আনি পেলাই যদি পিঞ্জৰা এটাৰ ভিতৰত ভৰাই থওঁ, তেতিয়াহ'লে সেই মুকলিমূৰীয়া সেই পৃথিৱীখনত থাকিব নোৱাৰিব, মানে মুক্তভাৱে সি বিচৰণ কৰিব নোৱাৰিব। সেই কথাটোকেই কবিতাটোত উল্লেখ কৰিছে। দ্য পয়েমছ মুভছ ফ্ৰম দ্য জু টু দ্য জংগল। প্ৰথমে কবিতাটো ইয়াত জুৰ কথা ক'লে, জুৰ পাছত আকৌ জংগলৰ কথাখিনিও কৈছে, জংগলত থকা অৱস্থাত কেনেকৈ থাকিলহেঁতেন মানে সেই কথাখিনিও কৈছে। এণ্ড বেক এগেইন টু দ্য জু, আকৌ ইয়াৰ পিছত আকৌ তাৰ পাছৰ পেগাপত আকৌ জংঘলৰ জুৰ কথাখিনি কৈছে। এনেদৰে কবিতাটোৰ এটা পেগাপত জংঘলৰ কথা আৰু আনটো পেগাপত জুৰ কথা এনেদৰে ব্যাখ্যা কৰিছে মানে। এতিয়া কবিতাটোৰ মাজলৈ যাওঁ। কি বুলি কৈছে, হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ। এতিয়া প্ৰথমে ইয়াত হিটো লগাই পেলাই পাৰ্চনিফাই কৰিছে, এজন ব্যক্তিৰ ৰূপ এটা দিছে, মানে সেইকাৰণে পাৰ্চনিফাই কৰিছে। পয়েটিক ডিভাইচখিনি আমি পিছত আলোচনা কৰিম বাৰু। এতিয়া কি বুলি কৈছে, হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ। এতিয়া কৈছে বাঘটোৱে কি কৰি আছে বুলি কৈছে, মুভ কৰি আছে। ষ্টক্স কৰা মানে মুভ কৰা, শ্ল'লি মুভ কৰা। ক'ত মুভ কৰি আছে বুলি কৈছে, ইন হিজ ভিভিড ষ্ট্ৰাইপছ। ভিভিড মানে উজ্জ্বল, আৰু ষ্ট্ৰাইপছ মানে যে বাঘৰ আমি সৰ্বসাধাৰণতে দেখিবলৈ পাওঁ, তাৰ বাঘটোৰ পিঠিত চিন থাকে, ক'লা ক'লা কিছুমান চিন থাকে। গতিকে সেই চিনকেইডালৰ সৈতে, সেই ষ্ট্ৰাইপছকেইডালৰ সৈতে, উজ্জ্বল মানে ভিভিড মানে উজ্জ্বল, সেই উজ্জ্বল ষ্ট্ৰাইপকেইডালৰ সৈতে বাঘটোৱে কি কৰি আছে, শ্ল'লি মুভ কৰি আছে বুলি কৈছে। দ্য ফিউ ষ্টেপছ অফ হিজ কেজ মানে হৈছে পিঞ্জৰা, মানে কেইটামান খোজ দি পেলাই সেই পিঞ্জৰাটোৰ ভিতৰত মাত্ৰ কেইটামান খোজেৰে বাঘটোৱে ইফাল সিফাল কৰি আছে, খোজকাঢ়ি আছে বুলি কৈছে। যিহেতুকে পিঞ্জৰা এটা বহুত ডাঙৰ নহয়, এটা নিৰ্দিষ্ট জোখৰ এটা পিঞ্জৰা হয়, গতিকে সেই পিঞ্জৰাটোৰ ভিতৰত যিমানকেইটা সি খোজ দিব পাৰিছে মানে সেইকেইটা খোজেৰে সি মুভ কৰি আছে বুলি কৈছে। অন দ্য পেড অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰেচ। এতিয়া কি বুলি ক'লে, অন দ্য পেড অফ ভেলভেট কোৱাইট মানে হৈছে শান্ত। এতিয়া অন দ্য পেড অফ ভেলভেট কোৱাইট, পেড মানে হৈছে তলুৱাকেইখন। কি বুলি কৈছে, সেই বাঘটোৱে তাৰ সেই কোমল তলুৱাকেইখনৰ সৈতে, ভেলভেট মানে হৈছে আমি খুব কটন কোমল কামবোৰ দেখিছোঁ নহয়, গতিকে সেই কোমল বুলি কৈছে, মানে বাঘৰ তলুৱাকেইখন খুব কোমল হয় বুলি কৈছে। এতিয়া বাঘৰ সেই কোমল তলুৱাকেইখনেৰে সি পিঞ্জৰাটোৰ ভিতৰত মাত্ৰ কেইটামান খোজেৰে খোজকাঢ়ি আছে বুলি কৈছে। আৰু কি বুলি কৈছে লগতে, ইন হিজ কোৱাইট ৰেচ। ইন হিজ কোৱাইট ৰেচ মানে ইয়াত দুটা অপজিট শব্দ একেলগে ব্যৱহাৰ কৰিছে, কোৱাইট আৰু ৰেচ। এইটোক অক্সিমৰন বুলি কয়। যিহেতুকে কোৱাইট মানে সি শান্তভাৱে, আৰু ৰেচ মানে খঙত। এতিয়া কি হৈছে, বাঘটোৱে যিহেতুকে তাৰ নেচাৰেল হাবিটেট নাই, সি নিজৰ জেগাত বা জংঘলত সি নাই, যাৰ ফলত সি পিঞ্জৰাটোৰ ভিতৰত ভৰাই থৈছে। গতিকে পিঞ্জৰাৰ ভিতৰত ভৰাই যেতিয়া থৈছে, সি খুব খঙত আছে। সি কিন্তু খঙত এইকাৰণে আছে, সি ওলাই আহিব পৰা নাই। যিহেতুকে সি যদি ওলাই আহিব পাৰিলেহেঁতেন সি চিকাৰ কৰিলেহেঁতেন। গতিকে তাৰ সকলোখিনি যিমানখিনি তাৰ সেই শক্তি, ষ্ট্ৰেংথ আছে, গোটেইখিনি বস্তু তাক বান্ধি ৰখা হৈছে। গতিকে সেইকাৰণে সি কি বুলি কৈছে, বাঘটোৱে শান্তভাৱে খুব খঙত সি কি বুলি কৈছে, সেই পিঞ্জৰাটোৰ ভিতৰত মাত্ৰ কেইটামান খোজ লৈ পেলাই মুভ কৰি আছে বুলি কৈছে। এতিয়া কৈছে, হি শ্বুড বি লাৰ্কিং ইন দ্য শ্বেডো। এতিয়া এই পাছৰ পেগাপটোৰ কথাত কিহৰ কথা ক'লে, জংঘলৰ কথা ক'লে। আচলতে বাঘটোৱে কি কৰি থাকিব লাগে, বাঘটোৱে কি কৰিব লাগে, বাঘটোৱে হৈছে হি শ্বুড বি লাৰ্কিং ইন দ্য শ্বেডো। যদি বাঘটো জংঘলত থাকিলে হয়, সি কি কৰিলে হয়, বা সি কি কৰি থাকিলে হয়, সি শ্বেডোত, ছাঁত সি লুকাই থাকিলেহেঁতেন। লাৰ্কিং মানে জুপ লৈ থকা। এটা বাঘে সৰ্বসাধাৰণতে জংঘলত থকাৰ অৱস্থাত নিশ্চয় জুপ লৈ থাকে। কিহত জুপ লৈ থাকে বুলি কৈছে, যিহেতু ঘাঁহবিলাক যে থাকে, সেই ঘাঁহবিলাকৰ যি ছাঁ পৰে, সেই ছাঁৰ মাজত সি লুকাই থাকে। এতিয়া কৈছে, হি শ্বুড বি লাৰ্কিং ইন শ্বেডো শ্লাইডিং থ্ৰু লং গ্ৰাছ। এতিয়া ইয়াত কৈছে যে বাঘটোৱে জংঘলত থকা হ'লে সি নিশ্চয় সেই শ্বেডো,
জংঘলৰ ঘাঁহবিলাকৰ যিবিলাক ছাঁ আছে সেই ঘাঁহবিলাকৰ ছাঁত লুকাই থাকিলে হয়। আৰু কি বুলি কৈছে শ্লাইডিং থ্ৰু লং গ্ৰাছ, আৰু সেই ঘাঁহৰ মাজেৰেই শ্লাইডিং কৰিলেহেঁতেন, মুভ কৰিলেহেঁতেন লাহে লাহে। ক'লৈ মুভ কৰিলেহেঁতেন বুলি কৈছে নিয়েৰ দ্য ৱাটাৰ হ'ল। ৱাটাৰ হ'ল মানে পানী থকা ঠাই, য'ত পানী এতিয়া জংঘলৰবিলাকত কোনোবা এটা নিজৰাই হওক বা কোনোবা এটা পানী ক'ৰবাত খালে দিলে থাকে। এতিয়া কৈছে সেই জংঘলত যিটো মানে পানীৰ যিটো পুখুৰী আমি ক'ব পাৰোঁ। এতিয়া কৈছে সি যদি জংঘলত থাকিলে হয় নিশ্চয় জংঘলৰ ছাঁ লৈ পেলাই ছাঁৰ মাজত সি লুকাই থাকিলে হয়, জুপ লৈ থাকিলেহেঁতেন, আৰু লাহে লাহে সেই ঘাঁহবিলাকৰ মাজেৰেই সি ক'লৈ গ'লেহেঁতেন বুলি কৈছে সেই ৱাটাৰ হ'ললৈকে গ'লহেঁতেন, য'ত পানী থকা সেই জেগালৈ সি গতি কৰিলেহেঁতেন। হুৱেৰ দ্য প্লাম ডিয়াৰ্ছ পাছ, আৰু য'ত কি বুলি কৈছে সেই প্লাম মানে সেই শকত হৰিণবিলাকে গতি কৰে বুলি কৈছে, মানে আহে বুলি কৈছে, পানী খাবলৈ আহে। মানে ইয়াত কবিয়ে কৈছে যে এটা বাঘ সৰ্বসাধাৰণতে সি জংঘলত থকা প্ৰাণী হয়, যাক আমি আনি পেলাই মানুহৰ মনোৰঞ্জনৰ কাৰণে আমি চিৰিয়াখানাত আবদ্ধ কৰি ৰাখোঁ। এতিয়া নিশ্চিতভাৱে যদি সেই বাঘটো জংঘলত থাকিল হয় সি নিশ্চয় সেই জংঘলৰ ঘাঁহবিলাকৰ ছাঁত লুকাই থাকিলেহেঁতেন, সিহঁতৰ ছাঁত জুপ লৈ থাকিলেহেঁতেন, আৰু সেই জংঘলৰ ঘাঁহৰ মাজেৰেই সি লাহে লাহে সেই পানী থকা ঠাইলৈ গতি কৰিলেহেঁতেন। আৰু কিয় গতি কৰিলেহেঁতেন? টু হাণ্ট, চিকাৰ কৰিবৰ কাৰণে। কাক চিকাৰ কৰিবৰ কাৰণে? সেই শকত যিমানবিলাক হৰিণ পানী খাবলৈ আহে সেই হৰিণবিলাকক চিকাৰ কৰিবৰ কাৰণে সি তালৈ গ'লহেঁতেন। আকৌ কৈছে ইয়াত হি শুড বি স্নাৰ্লিং এৰাউণ্ড দ্য হাউচেছ এট দ্য জংঘল এজ, আৰু কি কৰিলেহেঁতেন জংঘলত থকা অৱস্থাত যদি থাকিল হয় তাত? সি নিশ্চিতভাৱে স্নাৰ্লিং কৰা মানে সি গুজৰি থাকিলেহেঁতেন। কিয় গুজৰি থাকিলেহেঁতেন? এৰাউণ্ড দ্য হাউচেছ বুলি কৈছে, সেই ঘৰবিলাকৰ চাৰিওফালে আহি ঘৰবিলাকৰ কাষলৈ আহি পেলাই তাত সি কি কৰি থাকিলেহেঁতেন? গুজৰি থাকিলেহেঁতেন। এট দ্য জংঘল এজ মানে জংঘলৰ মূৰত, এজ মানে হৈছে পাৰ, সীমা। গতিকে জংঘলবিলাকৰ যি সীমাত যিমানবিলাক ঘৰ থাকিলেহেঁতেন সেই ঘৰবিলাকৰ কাষলৈ আহি পেলাই সেই ঘৰবিলাকৰ চাৰিওফালে সি কি কৰি থাকিলেহেঁতেন? গুজৰি থাকিল হয়। বিয়েৰিং হিজ হোৱাইট ফেংছ, আৰু কেনেকৈ কি কৰি থাকিলেহেঁতেন? তাৰ নিজৰ সেই দাঁতবিলাক, ফেংছৰ এতিয়া দাঁতৰ কথা, ফেংছ মানে ইয়াত তাৰ সেই দাঁতবিলাকৰ কথা কৈছে, বগা সেই দাঁত দুপাৰীৰ কথা কৈছে। কি বুলি কৈছে? সি গুজৰি থাকিলে হয় ঘৰবিলাকৰ চাৰিওফালে আহি পেলাই, এই জংঘলৰ পাৰত থকা ঘৰবিলাকৰ চাৰিওফালে আহি পেলাই সি গুজৰি থাকিল হয়। বিয়েৰিং হিজ হোৱাইট ফেংছ, তাৰ নিজৰ সেই দাঁতবিলাক সি দেখুৱালেহেঁতেন। হিজ ক্লজ, আৰু তাৰ সেই নখবিলাক দেখুৱালেহেঁতেন, তাৰ যিটো পাঞ্জা হয় ন, তাৰ নখবিলাক যে চোকা চোকা নখবিলাক সেইবিলাক সি দেখুৱালেহেঁতেন। টেৰৰাইজিং দ্য ভিলেজ, আৰু কি বুলি ক'লেহেঁতেন? গোটেই গাঁওবাসীক বা সেই গাঁৱৰ গোটেই মানুহবিলাকক সি ভয় খোৱালেহেঁতেন। টেৰৰাইজ মানে এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিলেহেঁতেন। মানে সি জংঘলত থকা হ'লে নিশ্চিতভাৱে সি জংঘলৰ পাৰলৈ আহিলেহেঁতেন, পাৰত আহি পেলাই সেই পাৰৰ চাৰিওফালে থকা ঘৰৰ মানুহবিলাকক সি কি দেখুৱালেহেঁতেন? নিজৰ দাঁতখিনি দেখুৱালেহেঁতেন, নিজৰ সেই পাঞ্জাটো দেখুৱালেহেঁতেন, নিজৰ সেই চোকা নখবিলাক দেখুৱালেহেঁতেন। ক্লজৰ কথা কৈছে নহয় ইয়াত। আৰু সেইবিলাক দেখুৱাই পেলাই সি নিশ্চয় গাঁওবাসীক ভয় খোৱালেহেঁতেন, এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিল হয়। তাৰপিছত কৈছে বাট, কিন্তু হি ইজ লকড, সি এতিয়া আবদ্ধ হৈ আছে ইন এ কংক্ৰিট চেল। এতিয়া কংক্ৰিট মানে এটা আমাৰ কঠোৰ বা কৰ্কশ এটা শিল বালি এতিয়া চিমেণ্টেৰে আমি যে বনাওঁ ঘৰ, সেইটোৱে কথা কৈছে। এতিয়া কিছে হি ইজ লকড, কিন্তু সি আবদ্ধ হৈ আছে এটা কংক্ৰিট চেল, সেই শিল বালি এতিয়া চিমেণ্টেৰে বনোৱা এটা সেই কঠোৰ এটা পিঞ্জৰাৰ ভিতৰত, চিল মানে এটা পিঞ্জৰাৰ ভিতৰত সি এতিয়া আবদ্ধ হৈ আছে। হিজ ষ্ট্ৰেংথ বিহাইণ্ড দ্য বাৰ্ডছ, এতিয়া ইয়াত এটা হিজ ষ্ট্ৰেংথ বিহাইণ্ড দ্য বাৰ্ডছ, এতিয়া তাৰ বিহাইণ্ড দ্য বাৰ্ডছ মানে তাৰ শক্তিখিনি ক'ত আছে? নিশ্চিতভাৱে তাৰ সেই যিমানবিলাক আমি এইটো কি বুলি কয় যিহেতুকে আমি এটা থাকে নহয়, এটা আমি পিঞ্জৰা বনাওঁতে তাৰ ৰডবিলাক যে থাকে যে সেইবিলাকেই বাৰ্ডছ বুলি কৈছে। এতিয়া তাৰ নিজৰ শক্তিটো সেই বাৰৰ বাহিৰ ছাইডেহে আছে। মানে সি যদি পিঞ্জৰাটোৰ পৰা ওলাব পাৰে তেতিয়াহে নিজৰ সেই শক্তিখিনি শ্ব' কৰিব পাৰিব। পিঞ্জৰাটোৰ ভিতৰত থাকিলেতো সি কেতিয়াও শ্ব' কৰিব নোৱাৰে। গতিকে ইয়াত কবিয়ে তাকেই কৈছে যে তাৰ শক্তিখিনি এতিয়া সেই পিঞ্জৰাটোৰ বাহিৰতহে আছিল, কিন্তু সি এতিয়া পিঞ্জৰাটোৰ ভিতৰত সি আবদ্ধ হৈ থাকিব লগা হৈছে। ষ্টকিং দ্য লেন্থ অফ
হিজ কেজ, আৰু সি কি কৰি আছে, সেই কেজটো যিটো সেই পিঞ্জৰাটোৰ যিটো পৰিমাপটো সি নিৰ্ণয় কৰি পেলাই তাত মাত্ৰ সি মুভহে কৰি থাকিব লগা হৈছে। আৰু কি বুলি কৈছে, ইগন'ৰিং দ্য ভিজিটৰ্ছ, আৰু সেই যিমানবিলাক মানুহে দৰ্শকে তাক চাবৰ বাবে আহিছে সকলোকে সি ইগন'ৰ কৰিছে, কালৈও চোৱা নাই, কাকো সি লক্ষ্য কৰা নাই। কিয় ইয়াত লক্ষ্য কৰা নাই বুলি কৈছে, ইগন'ৰ কৰিছে মানে এইটোৱেই কৰিছে কাৰণ সি উপায়হীন এতিয়া, যিহেতুকে সি জংঘলৰ পিঞ্জৰাটোৰ ভিতৰত আছে, সি উপায়হীন, সি তাৰ নিজৰ শক্তি বা তাৰ যিখিনি সামৰ্থ্য আছে সেইখিনি এতিয়া সি বাহিৰলৈ ওলাব পৰা হ'লেহে দেখুৱালেহেঁতেন। গতিকে সি এতিয়া পিঞ্জৰাটোৰ ভিতৰত থকা যে তাৰ শক্তিখিনি এতিয়া আবদ্ধ হৈ আছে, সি একো কাকো দেখুৱাব নোৱাৰে। গতিকে কাকো যেতিয়া সি দেখুৱাবই নোৱাৰে, সি তেতিয়াহ'লে ইগন'ৰ কৰাই ভাল, হয়নে? গতিকে সি মানুহখিনিক সি ইগন'ৰ কৰিছে, সি চোৱা নাই কাকো, সেই ইগন'ৰ কৰি পেলাই কাকো নেচাই সি নিজৰ সেই পিঞ্জৰাটোৰ ভিতৰতে তাৰ পৰিমাপটো নিৰ্ণয় কৰি পেলাই সি জাষ্ট খোজকাঢ়ি আছে। ইয়াৰ পিছত কৈছে হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, সি এতিয়া শুনিবলৈ পাইছে সেই লাষ্ট ভইচ, সেই শেষৰ শব্দটো, ৰাতি সেই মাজৰাতিৰ মানে সেই শেষৰ সেই শব্দখিনি শুনিবলৈ পাইছে বুলি কৈছে। দ্য পেট্ৰলিং কাৰ্ছ মানে যিহেতুকে নাইট ডিউটি যে দিয়া হয়, যেতিয়া চোৱা চিতা কৰা হয় পুলিচৰ গাড়ীবিলাকেই হওক, এতিয়া ইয়াত ইয়াত যিহেতুকে জোৰ যিখিনি চোৱা চিতা কৰা মানুহ আছে, সেই মানুহখিনিয়ে গধূলিৰ সময়ত গোটেই কাৰ্যক্ৰমণিকাবিলাক লক্ষ্য কৰে, কি হৈছে কি নহৈছে, গতিকে চোৱা চিতা কৰে, সেইটোকে কৈছে পেট্ৰলিং কৰা। এতিয়া কি বুলি কৈছে, সেই বাঘটোৱে শুনিবলৈ কৈছে, সি হিয়াৰ্ছ, সি শুনিছে লাষ্ট ভইচ, সেই শেষৰ মাতটো শুনিবলৈ পাইছে, সেই ৰাতিৰ সি শেষৰ মাতটো শুনিবলৈ পাইছে, আৰু সেই মাতটো কিহৰ আছিলে, পেট্ৰলিং কাৰ্ছ আছিলে, চোৱা চিতা কৰা সেই গাড়ীৰ মাতবিলাকৰ শব্দ সি শুনিবলৈ পাইছিলে। এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ, আৰু কি কৰি আছে সি, সেই সেই পিঞ্জৰাটোৰ ভিতৰৰ পৰা মুক্ত আকাশখনৰ যিমান সেই ব্ৰিলিয়েণ্ট, তাৰ উজ্জ্বল সেই চকুকেইটাৰে সি সেই উজ্জ্বল তৰাবিলাক সি এতিয়া লক্ষ্য কৰি আছে। এতিয়া ইয়াত এটাই কথাই কৈছে, ব্ৰিলিয়েণ্ট আইজ বুলি যে কৈছে, ইয়াত ব্ৰিলিয়েণ্ট আইজটোৱে হোপৰ কথা কৈছে, আশাৰ কথা কৈছে। মানে হয়তো বাঘটোৱে মনতে এটা আশা পুহি ৰাখিছে, সিও ভাবিছে যদি মই মুক্ত হ'লোহেঁতেন, মই মুক্ত হোৱা হ'লে নিশ্চিতভাৱে মই জংঘলত থাকিলোহেঁতেন, আৰু জংঘলত থকা হ'লে মই মুক্তভাৱে বিচৰণ কৰিব পাৰিলোহেঁতেন, ঘূৰিব পাৰিলোহেঁতেন, চিকাৰ কৰিব পাৰিলোহেঁতেন। গতিকে সেই হোপটো সি মনতে পুহি ৰাখিছে, সি ভাবিছে যদি মই কেতিয়াবালে সি মুক্ত হ'ব পাৰে, সি যদি বিচৰণ কৰিব পাৰে, নিশ্চিতভাৱে চিকাৰ কৰিব পাৰিব। গতিকে ব্ৰিলিয়েণ্ট আইজে এটা হোপৰ কথা উল্লেখ কৰিছে। গতিকে লাষ্টৰ শাৰীটোত এইটোৱেই কৈছে যে সেই উজ্জ্বল চকুকেইটাৰে সি মাজৰাতিৰ সেই উজ্জ্বল তৰাবিলাকে বৰ্তমান সময়ত সি চাই আছে, কাৰণ সি এতিয়া নিৰুপায়, কাৰণ সি এতিয়া আবদ্ধ হৈ আছে পিঞ্জৰাটোৰ ভিতৰত, সি একো কৰিব নোৱাৰে। গতিকে এই কবিতাটোত এইখিনি কথাই কৈছে। ইয়াৰ পাছত আমি লাগিলে পয়েটিক ডিভাইচখিনি আলোচনা কৰিম। বিশেষকৈ ইয়াত ভাগ কৰি দেখুৱাই দিছে, এটা প্ৰেক্ষাপট জংঘলৰ কথা কৈছে, আন এটা প্ৰেক্ষাপট আকৌ জুৰ কথা কৈছে। গতিকে জুত থকা হ'লে জুত থাকি সি কেনেকৈ আছে, আৰু সি জংঘলত যদি হ'লহেঁতেন, নিজৰ জেগাত হ'লহেঁতেন, এটা নেচাৰেল পৰিৱেশত সি যদি থাকিলেহেঁতেন, তেতিয়াহ'লে সি কেনেকৈ থাকিলেহেঁতেন, সেইখিনি কথাই উল্লেখ কৰিছে। এতিয়া বিশেষকৈ মেইন কথাখিনি এইটোৱেই যে আমি নিজৰ মনোৰঞ্জনৰ কাৰণে আমি জীৱ জন্তুবিলাক আনি পেলাই চিৰিয়াখানাত আবদ্ধ কৰি ৰাখোঁ, যাৰ বাবে আমাৰ মনোৰঞ্জন হৈ যায়, কিন্তু সিহঁতৰ সেই মুক্ত পৃথিৱীখনৰ পৰা সিহঁতক আমি আবদ্ধ কৰি ৰখাটো বৰ এটা ভাল নহয়। কিন্তু আমি নিজৰ অলপমান সময়ৰ বাবে, নিজৰ অকণমান হাঁহি ফূৰ্তিৰ বাবে আমি আবদ্ধ কৰি ৰাখোঁ, যিটো বৰ এটা ভাল নহয়। গতিকে এই কথাখিনি লৈ পেলাই কবিয়ে দুখ কৰিছে, আৰু কবিয়ে দুখ কৰি পেলাই এই গোটেই কথাখিনি ইয়াত উল্লেখ কৰিছে। ইয়াৰ পিছত আমি কবিতাটোৰ পয়েটিক ডিভাইচখিনি আলোচনা কৰিম, আৰু যিহেতুকে আমি ইয়াত ক'লোঁ কোৱাইট ৰেজ বুলি মৰণৰ কথা কৈছে, অক্সিমৰণ। কোৱাইট আৰু ৰেজ আছে, কোৱাইট মানে শান্ত, ৰেজ মানে খং। ঠিক একেদৰে হি কৈ পেলাই পাৰ্চনিফিকেশ্যন, ইয়াত পাৰ্চনিফিকেশ্যন ব্যৱহাৰ কৰিছে, পাৰ্চনিফাইড কৰিছে, মানুহৰ ৰূপ দিছে, ব্যক্তি এজনৰ ৰূপ দিছে। ইয়াৰ পিছত ঠিক একেদৰে আমি মেটাফৰো আছে, কোৱাইট হিজ কি বুলি কৈছে, পেট অফ ভেলভেট কোৱাইটৰ কথা উল্লেখ কৰিছে। গতিকে ইয়াৰ পাছতো আমি পয়েটিক ডিভাইচখিনি আৰু শব্দ অৰ্থখিনি আলোচনা কৰিম। বৰ্তমান কবিতাটো ইমানেই, আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা, আৰু কেনেকুৱা পালা নিশ্চয় মোক কমেণ্ট কৰি জনাবা। বাৰু হ'ব এতিয়া।